নমস্কাৰ আজি ধুনীয়া ষ্টল লৈ আহিছোঁ চাওকচোন ষ্টল লৈ আহিছোঁ ঘিচা ষ্টলখিনি আমি দেখাই দিছোঁ দেখাব নালাগে খুলি পেলাই এইখিনিতে আছে ষ্টকখিনি আপোনালোকে ল'ব পাৰিব এই প্ৰাইচ হ'ব আমি প্ৰাইচখিনি কমেই ৰাখিছোঁ অনলি 600ত এই ষ্টল আমাৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰিব হেণ্ডমেডৰ ঘিচা ষ্টল হয় এনেকৈ থাকিব এইখিনি দেখিছোঁ জাপি ডিজাইনত আছে যদি পচন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব 600ত কাপোৰ ষ্টল আমাৰ পৰা আপোনালোকে ল'ব পাৰিব ছিজন পৰিছে গতিকে ট্ৰেডিশ্যনেল কিছুমান বস্তু দেখাই দিছোঁ মাফলাৰখিনি দেখাই দিছোঁ এয়া হ'ব মাফলাৰ এই মাফলাৰ আমাৰ পৰা ল'ব পাৰিব অনলি 400ত এইখনো ল'ব পাৰিব 400ত চাই লওঁ এইখনো 400ত ল'ব পাৰিব হ'ব 500ত ল'ব পাৰিব যদি পচন্দৰ ভিতৰত দিছে এটা স্ক্ৰীনশ্বট ল'ব চিধা যে বস্তু দেখাম এইটো নাই হ'ল টছৰ কেইটামান কালেকশ্যন লৈ আহিছোঁ কমত লৈ আহিছোঁ আপোনালোকে সোনকালে বুকিং কৰি যাব আমি এইখিনি কাপোৰ কমত আপোনালোকৰ কাৰণে লৈ আহিছোঁ চাওক ব্লেক টছত আনিছোঁ প্ৰিমিয়াম কোৱালিটি বাটাৰফ্লাই ডিজাইনত আছে এই কাপোৰকেইযোৰৰ প্ৰাইচ হ'ব অনলি 5200ত আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজিৰ কাৰণে অফাৰ মূল্যত কাপোৰখিনি লৈ আহিছোঁ অনলি 5200ত এই কাপোৰকেইযোৰ আমাৰ পৰা ল'ব পাৰিব আৰু মেখেলাখনো দেখাই দিয়াৰ লগতে বিৰাট ধুনীয়া কাপোৰ হ'ব কোৱালিটি ধেমাজি মাটিশালৰ খুব ধুনীয়া ব্লেক টছৰ যোৰা হয় ব্লেক টছৰ যোৰাকেইযোৰৰ কোৱালিটি আপোনালোকে ক'বই নালাগে বিৰাট ধুনীয়া এনেকৈ ছাইড পাৰিখিনি থাকিব আৰু মেখেলাখিনিও ধুনীয়াকৈ কাম কৰা আছে চাওক হেভিলৈকে আৰু ব্লাউজ পিচটো বিৰাট ধুনীয়া হয় মই দেখাই দিছোঁ ব্লাউজ পিচত বহুতখিনি কাম কৰা আছে চাওক কেনেকুৱা বাটাৰফ্লাই দুটা লাইন দিয়া আছে আৰু লগতে এনেকুৱা আছে বিৰাট মৰম লগা এটা যোৰা হয় অনলি 5200ত এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব য়েল্লোযোৰ ষ্টিচ কৰি পেলাই দিছোঁ আপোনালোকে যাতে বুজি পায় ডিজাইনটো ব্লাউজ পিচ এনেকুৱা থাকিব আৰু মেখেলাখনৰ আঁচল এনেকুৱা গোটেইখিনি ডিজাইনটো ছেইম থাকিব খালি কালাৰ কম্বিনেশ্যন বেলেগ থাকিব কালাৰত আছে আৰু সেইযোৰ আছিলে আপোনালোকৰ সেইযোৰ আছিলে চকলেট কালাৰ আৰু ৰেড এইযোৰ আনিছোঁ গ্ৰীণ আৰু চকলেট কালাৰ যদি পচন্দৰ ভিতৰত পৰিছে তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট ল'ব অনলি 5200ত এই কাপোৰকেইযোৰ আমাৰ পৰা ল'ব পাৰিব এয়া চাওক ধুনীয়া মেখেলাখন দেখাই দিছোঁ এয়া হ'ব মেখেলাখন আৰু ব্লাউজ পিচ আৰু ছাইড পাৰিখিনিও লগতে দেখাইছোঁ চকলেট কালাৰৰ ছাইড পাৰিখিনি আছে আৰু ধুনীয়া দেখা দিছে আছে ব্লাউজ পিচত চৰি এইটো নহয় ব্লাউজ পিচ ব্লাউজ পিচ যদি পচন্দৰ ভিতৰত পৰিছে তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট ল'ব ব্লাউজ পিচটো আমি লগতে দেখাইছোঁ ছাইড পাৰিখিনি দেখাইছোঁ এইযোৰ আছে গল্ডেন টছত বনাইছোঁ যিসকলে ব্লেক টছ ভাল পায় তেওঁলোকে ব্লেক টছত ল'ব আৰু যিসকলে গল্ডেন টছত ভাল পায় তেওঁলোকে গল্ডেন টছত ল'ব প্ৰাইচ হ'ব অনলি 5200 অফাৰ ৰেটত আহিছোঁ এতিয়া নেক্সট যদি আনো আমি এইযোৰ এইখিনি কাপোৰে অকণ দামত পাব কিন্তু আমি অফাৰ ৰেটত কমত দি আছোঁ 5200ত বুকিং কৰিব এয়া চাওক এইযোৰো বিৰাট মৰম লগা কালাৰ কম্বিনেশ্যনটো ব্লেক টছত বনাইছোঁ পাৰ্পল কালাৰ আৰু ব্লু কালাৰত ফুলখিনি দিছোঁ এনেকুৱা হ'ব আৰু মেখেলাখন দিয়া লগতে এয়া হ'ব মেখেলাখন ইয়াৰে 3টা কালাৰ দিছোঁ আৰু এটা কালাৰ আপোনালোকক মই ফটোত দি দিম 4টা কালাৰ হ'ব টোটেল অনলি 5200ত আপোনালোকৰ কাৰণে লৈ আহিছোঁ নেক্সট এইকেইযোৰ কাপোৰ আমি যেতিয়া দিম প্ৰাইচটো চেঞ্জ হৈ যাব আপোনালোকে এইটো ভিডিঅ' চাই পেলাই আপোনালোকে এইখিনি অফাৰত থকাখিনি ল'ব পাৰিব তাৰপিছত যিখিনি বনাম আমাৰ দামত পাব এয়া চাব ব্লাউজ পিচ আৰু লগতে এইখন বিৰাট মৰম লগা এটা যোৰা হয় যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে 5200ত আপোনালোকে ল'ব পাৰিব লৈ আহিছোঁ ব্ৰকেট ডিজাইন খুব ডিমাণ্ডিং ব্ৰকেট ডিজাইন ৰেডত আনিছোঁ এইবাৰ ফুলখিনি ৰেডত থাকিব ইমান ভালকৈ মেলি নেদেখালেও হ'ব কাৰণ আমি অলৰেডি বহুতখিনি দেখাইছোঁ আমাৰ গোটেইখিনি খুব ধুনীয়া কাপোৰ হয় একদম হাই কোৱালিটি ধেমাজি মাটিশালৰ হয় এনেকৈ থাকিব গোটেইখিনি উকাই থাকিব অকল ছাইড পাৰি থাকিব আৰু এইখিনি থাকিব লগতে মই ছাইড পাৰিখিনি দেখাই দি আছোঁ এই ছাইড পাৰিখিনি থাকিব আৰু আঁচলখিনি আৰু মেখেলাখন যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব অনলি 4800 এয়া আৰু এইযোৰ ব্লেক টছত লৈ আহিছোঁ এয়া হ'ব ছাইড পাৰিখিনি এয়া হ'ব ছাইড পাৰিখিনি আৰু লগতে এইখিনি এয়া হ'ব মেখেলাখন আৰু আঁচলখিনি এনেকুৱা হ'ব যদি পচন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব অনলি
ইয়াৰ 4800 ব্লেক টছত বনোৱা এযোৰ বিৰাট ধুনীয়া ব্ৰকেট ডিজাইনত এনেকৈ মিনা থাকিব কোৱালিটি চাওক একেবাৰে কমত দিছোঁ আপোনালোকে ল'ব আৰু এযোৰ একেবাৰে অফাৰ ৰেটত লৈ আহিছোঁ খুব ধুনীয়া এযোৰ যোৰা হয় এনেকৈ সৰু সৰু ফুল থাকিব হোৱাইট আৰু ৰেড কালাৰত এৰী সূতাৰ কাম কৰা হৈছে হোৱাইট কালাৰ লেভেণ্ডাৰ টাইপৰ অলপ পিংক হয় ধুনীয়া পিয়ৰ পাটৰ যোৰা হয় চিম্পুল বুটাত আনিছোঁ সিদিনাখন দেখুওৱা কাপোৰযোৰ গ্ৰীণত আছিলে এতিয়া লৈ আহিছোঁ বিৰাট ধুনীয়া চাওক খুব ধুনীয়া কাপোৰৰ কোৱালিটি বিৰাট বেছি ভাল পাব আপোনালোকে বহুত ধুনীয়া কোৱালিটিৰ কাপোৰ হয় বহুত মৰম লগা এযোৰ যোৰা সৰু সৰু বুটাৰ গল্ডেন বুটাৰে বনাইছোঁ মেখেলাখন এনেকৈ যথেষ্টখিনি কাম কৰা আছে মেখেলাই হয় এইখন আৰু লগতে মই ব্লাউজ পিচ দেখাই দিছোঁ ব্লাউজ পিচ নহয় চাদৰখন দেখাই দিছোঁ চাদৰ আঁচলখিনি এনেকৈ থাকিব দুটা পাৰি মাজত সৰু সৰু বুটা আৰু অল অভাৰ গল্ডেন বুটা থাকিব এয়া হ'ল চাইড পাৰি যদি পচন্দৰ ভিতৰত পৰিছে তেতিয়াহ'লে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব অনলি 5000ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব অনলি 5000ত ইমান ধুনীয়া কাপোৰযোৰ বিৰাট মৰম লগা কালাৰটো কিমান ধুনীয়া কালাৰ ন কালাৰ গোটেইকেইটাই বিৰাট ধুনীয়া চাওক এইটো লেভেণ্ডাৰ টাইপৰ পিংক হয় এইটো খুব ধুনীয়া পিচৰ পিংক হয় এয়া হ'ব চাইড পাৰিখিনি আৰু এয়া হ'ব বডি অল অভাৰ এনেকৈ থাকিব যদি পচন্দৰ ভিতৰত পৰিছে আপোনালোকে এটা স্ক্ৰীনশ্বট দি পেলাই আমাৰ পৰা 5000ত এই কাপোৰযোৰ ল'ব পাৰিব খুব ধুনীয়া এযোৰ যোৰা হয় আৰু মেখেলাখনৰ লগতে এখন দেখাই দিছোঁ এয়া হ'ব মেখেলাখন দেখাইছোঁ গতিকে গোটেইখিনিতে ভালকৈ নেদেখালেও হ'ব এইখিনি মেখেলাখনৰ ওপৰলৈকে কাম কৰা আছে আপোনালোকে দেখিছেই বহুত ধুনীয়া এজ ইট ইজ যিখিনি বাকীখিনি দেখাইছোঁ এইখিনি ছেইম হ'ব যদি পচন্দৰ ভিতৰত পৰিছে আপোনালোকে উল্টাই দিয়েচোন সিফালে উল্টাই দিলে বাছ উল্টাই দিব কৈছোঁ অকল হ'ব বহুতখিনি কাম কৰাইছে যদি পচন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰীনশ্বট লৈ মইতো আহিছে আপোনালোকক ৰেড কালাৰযোৰ অকণমান দেখাই দিছোঁ বেছি ভালকৈ আৰু মেলি দেখুওৱা নাই ছেইম হ'ব আপোনালোকক দেখাইছোঁ অলৰেডি এনেকৈ হ'ব আৰু ডিজাইনটো এনেকৈ হ'ব ৰেডত গল্ডেন বুটা আনিছোঁ যদি পচন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব আপোনালোকৰ কাৰণে একেবাৰে কম 5000ত কাপোৰখিনি আমাৰ পৰা বুকিং কৰিব পাৰিব বিৰাট বেছি মৰম লগা আৰু প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় লেভেণ্ডাৰত আছে বহুত ধুনীয়া এযোৰ যোৰা হয় কেঁচা পাটৰ হয় কপাৰ গুণা আৰু ৰেড কালাৰত থ্ৰেড ৱৰ্কত কৰা হৈছে পিয়ৰ কেঁচা পাট বাই মালবেৰী চিল্কৰ থাকিব মেখেলাখন চাদৰ আৰু চাইড পাৰিখিনি খুবেই ধুনীয়া এযোৰ যোৰা হয় বৰফি বুটা কৰা হৈছে অল অভাৰ এযোৰ কমপ্লিট ষ্টিচিঙত কাপোৰ লৈ আহিছোঁ বহুত মৰম লগা চাওক এনেকুৱা হ'ব কাপোৰযোৰ ঘনকৈ বুটা আছে অনলি 1000ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব বিৰাট বেছি মৰম লগা এযোৰ চেমি পাটৰ যোৰা হয় কালাৰটো লেভেণ্ডাৰৰ মাজতে আছে অকণমান লাইট লেভেণ্ডাৰ হয় পিংক টাইপৰ লেভেণ্ডাৰ হয় এনেকুৱা হ'ব ডিজাইনখিনি পিয়ৰ পাটৰ ডিজাইনটো হয় আৰু এই ব্লাউজ পিচো লগতে দেখাই দিয়া ইয়াৰ লগতে ব্লাউজ পিচ যদি পচন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব অনলি 1000 ৰেডত আছে ব্লাড ৰেডত আছে বহুত ধুনীয়া এযোৰ ঘিচা কাপোৰ হয় যদি পচন্দৰ ভিতৰত পৰিছে তেতিয়াহ'লে আমাৰ পৰা আপোনালোকে একেবাৰে কমত অফাৰ ৰেটত আনিছোঁ আপোনালোকে একেবাৰে কমত এই কাপোৰযোৰ আমাৰ পৰা 1400ত ল'ব পাৰিব একেবাৰে কমত দিছোঁ 1400ত এইটোৰ ৰেটত আপোনালোকে নেক্সট নাপাব 1400ত এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব পিয়ৰ ঘিচা কাম কৰা হৈছে খুব ধুনীয়া হেভি মেখেলাখন এনেকুৱা থাকিব আৰু মাজতে বুটাখিনি দেখাই দিছোঁ আপোনালোকক এনেকুৱা বুটাখিনি থাকিব যদি পচন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব আপোনালোকৰ কাৰণে একেবাৰে কম 1400 ইয়াৰ কেইটামান কালাৰ দেখাই এয়া চাওক বিৰাট ধুনীয়া ঘিচা ৱৰ্ক কৰা ৰাণী কালাৰত আছে ছেম ডিজাইন নহয় ছেম ডিজাইনবিলাক বেলেগ ৱৰ্কখিনি খালি ঘিচাৰে কৰা হৈছে ষ্টেপুলত বাকী ৱৰ্কখিনি আঁচলৰ ৱৰ্কখিনি বেলেগ আছে যদি পচন্দৰ ভিতৰত পৰিছে তেতিয়াহ'লে 1400ত এই কাপোৰকেইযোৰ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব একেবাৰে কমত লৈ আহিছোঁ অফাৰ ৰেটত খুব ধুনীয়া এনেকুৱা আছে মেখেলাখন চাওক বিৰাট মৰম লগা অনলি 1400ত বুকিং কৰিব পাৰিব এইটো কাপোৰৰ প্ৰাইচটো আমি একদম হোলচেল ৰেটতকৈ কমত দিছোঁ এয়া চব চাইড পাৰিখিনি এনেকুৱা থাকিব গ্ৰীণ দেখাই দিছোঁ মৰম লগা এটা গ্ৰীণ যোৰা হয় মেখেলাখনো বিৰাট ধুনীয়া চাওক ধুনীয়া যদি পচন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰীনশ্বট লৈ আমালৈ পঠাব প্ৰাইচ হ'ব অনলি 1400 হেভি মেখেলাখনো দেখাই দিয়া মেখেলাখন ইমানলৈকে থাকিব হ'ব
এযোৰ চাওক একদম লাইট কালাৰত পিয়'ৰ পাটৰ যোৰা হয় একেবাৰে কমত লৈ আহিছোঁ যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব কালাৰকেইটাও লগতে দেখাই দিম ৰেডত আছে পিংকত আছে লেভেণ্ডাৰত আছে বহুত ধুনীয়া যোৰা হয়